ইউটিউব চেনেল। আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। জোনালী ঘৰ আছনে? জোনালী তৰা আহিছে নি? আহ বাৰু কচোন কি কামত আহিবি? ঐ কথা ডাঙৰে। কি কথা কচোন ক? ললিতৰ কেকজনী বাইকৰ পকৰ উঠি গৈছে যে জাননে নাই? এজনী আৰু এটা পতালে নেকি? নাই যি নাই, আমাৰ এটাও নাই। হয় পাই, আমাৰহে ফুটা কপাল। কোন হয় এইকেইজনী? তহঁতৰ অকল লোকৰ কথা কেলে? এডাল আহিলে আৰু হ'ব দাদা, ভালনে আপোনাৰ? তই লোকৰ কথা গাই ফুৰা। তোৰ এই স্বভাৱটো নগ'ল আৰু ঘৰে লোকৰ বদনাম গাই ফুৰা। তই ভিতৰলৈ যা। আইও এই ঘৰলৈ আহিবই নাপায়, বুলিহে পায়। যা কেতিয়াবা পাগলত কথা লগাবলৈ যা। ইমান গৰম পৰিছে, গছ পা দেখিলে লোৱা নাই। এইটো দেখোন টচ। এইপিলে আহ। বাৰু তহঁতে ক'লে গৈছিলি কচোন? দোকানলৈ ওলাই আহিছিলোঁ। খবৰ ভালনে? ভালেই দে। তহঁতৰ ভনীয়েৰৰ ঘৰত কাম বন নাই নেকি? কি হ'লনো? তই কি কৰিলি? ৰাতিপুৱাই যে আমাৰ ঘৰত আহি যে লোকৰ যে অগুণ গাই থাকে, তাই ছোৱালী নহয়। এনেকুৱা কাম নকৰিলে মানুহে ভাল নেদেখে নহয়। হয় নেকি? তাই ইয়াত আহি এইবোৰ কৰি থাকে নি? আজি ঘৰত গৈ তাইক দাদা চাহ খাব দেই। চাহে আনা নি? দিয়া সিহঁতক খাই লওঁ।